हेलो व्यूअर्स, आज नतुन एटा भिडिओ লৈ আহিলো আপোনালোকৰ মাজত। তো আৰম্ভণিতে মই সকলোকে ধন্যবাদ জনাব বিচাৰিছোঁ, কাৰণ ইমান কম সময়ৰ ভিতৰত মোক যিমান পৰিমাণে সাপোৰ্ট কৰিছে, মৰম দিছে, মই আনন্দিত হৈছোঁ। তো আশা কৰোঁ আগলৈ এনেকৈ মোক সাপোৰ্ট কৰিয়ে যাব। বলক দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো গাইজ, আমি যেতিয়া ভিডিঅ' শ্বুট কৰোঁ তেতিয়া পিছত এনেকুৱা কিছুমান বস্তু থাকে যিবিলাক আমাৰ অপ্ৰয়োজনীয়, অৰ্থাৎ আমি নিবিচাৰোঁ। তো এনেকুৱা ধৰণৰ বস্তু আঁতৰাবলৈ আমাৰ বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিব লগা হয়, আৰু এই বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিবলৈ বহুতে হয়তো কম্পিউটাৰ ছফ্টৱেৰ ব্যৱহাৰ কৰে যিবিলাক আমাৰ পইচাৰে কিনি ল'ব লাগে। তো মই এইটো ভিডিঅ'ত আপোনাৰ মোবাইলৰ জৰিয়তে কেনেকৈ বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰিব সেইটোৱেই শিকাম। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু স্ক্ৰীনত যাম। এই ভিডিঅ'টো ইউটিউবাৰসকলৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। স্কিপ কৰি নাথাকিব, স্কিপ কৰি নাযাব, চাই থাকিব। তো গাইজ, ভিডিঅ' বেকগ্ৰাউণ্ড চেঞ্জ কৰিবলৈ হ'লে আপোনাৰ লাগিব কাইনমাষ্টাৰ, আৰু গুগলৰ পৰা আপুনি যিকোনো আপোনাৰ ইচ্ছামতে এটা বেকগ্ৰাউণ্ড ডাউনলোড কৰি ল'ব, আৰু ভিডিঅ' শ্বুট কৰাৰ সময়ত পিছত এটা গ্ৰীণ স্ক্ৰীণ লগাই ল'ব যাতে এইটো এডিট কৰোঁতে সহজ হয়। চ' গাইজ, আপুনি প্ৰথমতে যাব লাগিব কাইনমাষ্টাৰত, আৰু কাইনমাষ্টাৰত গৈ তাতে দেখা পাই আছে নিউ প্ৰজেক্ট, প্লাছ চিন দেখা পাই আছে। তো এইটোত ক্লিক কৰিব, আৰু ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ 16:9 ভিডিঅ' চাইজ ছিলেক্ট কৰিব লাগিব। ভিডিঅ' চাইজ ছিলেক্ট কৰাৰ পিছত যিকোনো এটা বেকগ্ৰাউণ্ড আপোনাৰ ল'ব লাগিব। এইটো আপোনাৰ ভিডিঅ'ৰ পিছফালে নাথাকে, এইটো পিছত আকৌ চেঞ্জ হৈ যাব। তো যিকোনো এটা বেকগ্ৰাউণ্ড ছিলেক্ট কৰি লওক। মই ক'লা বেকগ্ৰাউণ্ড এটা ল'লোঁ। তো এইটো ল'বলৈ আপোনাৰ যাব লাগিব মিডিয়া, আৰু মিডিয়াত গৈ সেই বেকগ্ৰাউণ্ডটোত ক্লিক কৰি দিব, আৰু সন্মুখত দেখা পাব। তো এতিয়া আপোনাৰ সেই বেকগ্ৰাউণ্ডটো লৈ আহিব লাগিব যিটো আপুনি ভিডিঅ'ৰ পিছফালে ৰাখিব বিচাৰে, অৰ্থাৎ আপোনাৰ মেইন ভিডিঅ'ৰ পিছফালে ৰাখিব বিচাৰে। আৰু সেইটো লৈ আহিবলৈ আপোনাৰ যাব লাগিব লেয়াৰত ক্লিক কৰাৰ পিছত ওপৰত দেখা পাই আছে মিডিয়া, আৰু তাতে ক্লিক কৰিব। এতিয়া আপুনি সেই বেকগ্ৰাউণ্ডটো লৈ আহক যিটো আপুনি পিছফালে ৰাখিব বিচাৰে। তো আপোনাৰ ভিডিঅ'টো কিমান ডাঙৰ হ'ব সেই অনুযায়ী আপুনি এইটো ডাঙৰ কৰি লওক, এই বেকগ্ৰাউণ্ডটো ডাঙৰ কৰি লওক। এতিয়া আপোনাৰ নিজৰ ভিডিঅ'টো লৈ আহক, অৰ্থাৎ যিটো ভিডিঅ'ত বেকগ্ৰাউণ্ড চেঞ্জ কৰিব বিচাৰে সেই ভিডিঅ'টো লৈ আহক, আৰু এই ভিডিঅ'টো ডাঙৰ কৰি লওক, আৰু যিটো স্থানত ৰাখিব বিচাৰে তাতে ৰাখি দিয়ক। এতিয়া আপোনাৰ সেই পিছফালৰ গ্ৰীণ স্ক্ৰীণটো আঁতৰাব লাগে, আৰু সেইটো কৰিবলৈ আপুনি নিজৰ ভিডিঅ'টোত ক্লিক কৰক, আৰু তলত দেখা পাই আছে ক্ৰমা কে, আৰু ক্ৰমা কেত আপোনাৰ ক্লিক কৰি দিয়ক। তাতে গৈ ওপৰত দেখা পাই আছে এটা অপশ্যন, ইনেবল কৰি দিয়ক সেইটো, আৰু এইটো ইনেবল কৰাৰ লগে লগে আপোনাৰ গ্ৰীণ স্ক্ৰীণটো গুচি যাব। গ্ৰীণ স্ক্ৰীণটো গুচি গ'ল মানিছোঁ, কিন্তু সম্পূৰ্ণৰূপে এডজাষ্ট হৈছেনে নাই সেইটো কৰিবলৈ তলত আৰু দুটা অপশ্যন দেখা পাই আছে, সেইখিনি বঢ়াই দিয়ক বা কমাই দিয়ক, আপোনাৰ ইচ্ছামতে এডজাষ্ট কৰি লওক। কৰাৰ পিছত সম্পূৰ্ণৰূপে এডিট হৈ যাব, আৰু বেকগ্ৰাউণ্ডটো সম্পূৰ্ণৰূপে এডিট হৈ যাব। এতিয়া ভিডিঅ'টো ছেভ কৰিবলৈ আপোনাৰ এইফালে দেখা পাই আছে শ্বেয়াৰ বটম, আৰু শ্বেয়াৰ বটমত ক্লিক কৰি দিয়ক। তলত লিখা আছে এক্সপৰ্ট কৰি দিলে আপোনাৰ ভিডিঅ'টো ছেভ হৈ যাব।